ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? আজি লৈ আহিছোঁ কলা কচু থু আৰু শুকান মিছা মাছৰ ৰেচিপি। মই এই কচুখিনি ধুনীয়াকৈ ধুই মেলি ধুনীয়াকৈ কাটি কৰি ল'লোঁ। এতিয়া অলপ গৰম পানীত কচুখিনি বইল কৰি ল'ম যাতে কচুখিনি নধৰে। আৰু এইফালে কেৰাহীটোত অলপ শুকান মাছকেইটা দি পেলাই মই শুকান মাছকেইটা ভাজি ল'ম যাতে খুন্দনাত মাৰিবলৈ বা মিক্সিত মাৰিবলৈ সহজ হয়। ভাজি ল'লে ভাল হয়, সেইকাৰণে মই অলপ মাছকেইটা ভাজি লৈছোঁ। এয়া মাছকেইটা প্ৰায় ভাজি হৈয়ে গৈছে। এতিয়া মই অলপ মিক্সিত বাতিটোত দি পেলাই মাৰি ল'ম। খুন্দনাত নামাৰিলেও আপোনালোকে খুন্দনাতো মাৰিব পাৰিব। এইফালে কেৰাহী পাতি দিলোঁ, কেৰাহী গৰম হৈ গ'ল। ইয়াতে অলপ এতিয়া খোৱা তেল দি দিছোঁ। এয়া তেল গৰম হৈ গৈছে। এতিয়া ইয়াতে অলপ সৰহকৈ পিঁয়াজ দি দিম। পিঁয়াজখিনি দি পেলাই অলপ ভাজি ল'ম ধুনীয়াকৈ। তাৰপিছতে ইয়াতে অলপ নহৰু দি দিম। মই নহৰুটো ফালি গোটাই দি দিছোঁ। দি পেলাই ধুনীয়াকৈ এইখিনি ভাজি ল'ম। ভাজি পেলাই তাৰপিছত অলপ কেঁচা জলকীয়া 4-5টামান দি দিম যাতে ভাজিখন অকণমান জ্বলা হয়। জ্বলা হ'লে খাবলৈ ভাল হয় কচু ভাজি, সেইকাৰণে ইয়াতে অলপ জলকীয়া দি দিম 4-5টামান। এয়া মই কেঁচা জলকীয়া দি দিলোঁ। এইবিলাক ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত ইয়াতে কচুখিনি বইল কৰি থোৱা কচুখিনি ইয়াত এতিয়া দি দিম। কচুখিনি দি পেলাই ধুনীয়াকৈ লৰাই দিম। এতিয়া দেখিছোঁ দি দিলোঁ কচুখিনি। মই কচু বেছি লোৱা নাই, অলপ লৈছোঁ। বেছি অলপ মানুহ কমে কমাই বনাইছোঁ। সেয়া ধুনীয়াকৈ লৰাই লৈছোঁ। এতিয়া মিক্সিত মাৰি থোৱা মিছা মাছখিনি ইয়াতে দি দিম। দি পেলাই ধুনীয়াকৈ মিলাই ল'ম যাতে কচুখিনিৰ লগত মিছা মাছখিনি মিলি যায়। সেইকাৰণে মই অলপ মিছা মাছকেইটা মিক্সিত মাৰি লৈছোঁ। বেছিকৈ মাৰিব নালাগে, অলপ মাৰিলেই হ'ল যাতে অলপ গোটা হৈ থাকে। তেনেকৈ মাৰি ল'ম। ইয়াতে এতিয়া হালধি নিমখ ধুনীয়াকৈ দি দিম সোৱাদ অনুযায়ী। আপোনালোকেও দি দিব পাৰিলে বনাই খাব এদিন। তাৰপিছতে ইয়াত অলপ মই জালুকৰ গুড়া দি দিম। কচু ভাজিত আকৌ জালুকৰ গুড়া দিলে অলপ খাই ভাল লাগে, জালটো আহে যে, সেইকাৰণে ইয়াতে অকণমান জালুকৰ গুড়া ছটিয়াই দিছোঁ। আকৌ দি চাবচোন। ফাইনেলি আজি আমাৰ কচু আৰু কলা কচু আৰু মিছা মাছৰ ভাজি ৰেডি। দেখিছেনে কিমান ধুনীয়া হৈছে কালাৰটো, খাবলৈও সোৱাদ লগা হৈছে। আপোনালোকেও এদিন ট্ৰাই কৰি চাবচোন। খাই পেলাই কমেণ্ট কৰি ক'বচোন কেনেকুৱা হৈছে। বাই বাই, আজিলৈ আহোঁ। আকৌ লগ পাম আন এটা ভিডিঅ' লৈ পেলাই। বাই বাই।